Hello, namaskar and welcome to my YouTube channel. Topon Kamba YouTube channel. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দিনটো ঘৰত থাকি বৰ হৈছো, কিমাননো শুই থাকিম বহি থাকিম। সেইকাৰণে আকৌ বাজে আমাৰ গাঁওখনকে দেখা দিবলৈ হৈছো। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে গাইছ আমাৰ গাঁওখন দেখা মানে ক'তো যাবলৈ তেনেকৈ নাই। আচলতে যাবলৈ নাই মানে আচলতে যাবলৈ সুবিধাও নাই। সেইটো কাৰণে যাব পৰা নাই আৰু কি ক'ম আৰু এইখনে আমাৰ গাঁওখন গাঁও এডোখৰলৈকে আহি পালোঁৱে মই। তাৰপিছত মনত পৰিলে কি ভিডিঅ' বনাওঁ, ভিডিঅ' বহুত দিন দিয়া নাই। এয়া আৰু এখন গাঁও, আমাৰ গাঁও পথাৰ এখন। এইফালে ডিমহলা গাঁও আছে, মই এডোখৰ আহি পালোঁ। তাৰপিছত এইফালে মোৰ চাইকেলখন আছে। তাৰপিছত আৰু সেইফালে এইখন ধুলীয়ান পথাৰ, সেইফালে ম'হ চৰি আছে আৰু সেইফালে ম'হ চৰি আছে। এইকেইটাতে ম'হ আৰু সেই ম'হকেইটাৰ কাষতে আছে বিহুতলীখন। মোৰ কেমেৰাত জুম ফাটি যায়। এতিয়া মই আহোঁতে এইফালে আহিলোঁ, কিন্তু এতিয়া এইফালে যাম, মানে এইখন চাইকেল ব্লক। এই চাওক আমাৰ গাঁৱৰ ৰাস্তা এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱাই নাই, এইবিলাক বেয়া হৈ আছে এটা ৰাস্তা। আৰু এইখন হৈছে আমাৰ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ। সেইখন দেখিছে হালধীয়া ৰঙৰখন, আৰু সেইখন হৈছে মই পঢ়া স্কুল। আৰু এইফালে এটা বনাইছে নতুনকৈ, স্বাস্থ্য কেন্দ্ৰ নে স্কুল বনাইছে নাজানো। আৰু সেইখন স্কুলখন কালি ভিডিঅ'টো তাতে সমাপ্ত কৰিলোঁ। মানে লগৰজনৰ কথা পাতি আৰু ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। আৰু আজি বেলেগ এফালে যাওঁ বুলি ভাবিছোঁ। ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু আজি বোলে কিবা চাইকেলৰ আন্তঃৰাষ্ট্ৰীয় দিৱসো বোলে। এতিয়া ব্লগ আজি চাইকেলেৰে আকৌ মই এনেও গাঁৱত চাইকেলে চলাই থাকোঁ, গতিকে ব্লগ চাইকেলৰ ইজ্জত ৰাখি এবাৰ এইফালে যাওঁ বুলি ভাবিছোঁ। আপোনালোকে এবাৰ দেখাই দিওঁ, মানে ইটো চেনেলতো দিয়া আছে, কিন্তু এইটো চেনেল মই দিয়া নাই। সেইকাৰণে আজি এবাৰ দেখুৱাই লৈ যাওঁ। পুৰা ধুনীয়া কৰি দিছে। চাইকেলখন লৈ যাওঁ। এই চাওক বাগানখন চাওক, বহুত ধুনীয়া কৰি দিছে। এই ইয়াত এটা ঘৰ আছে মজাই, আৰু এইজোপাতে বাঁহ গছ, মানে কাঁইট লগা বাঁহ গছ। হাতী সোমাবলৈ অকণমান মানে টান পাব, যিহেতু তেনেকুৱাকৈ বনাই থৈছে, মানে বৰ্ডাৰ এইবিলাক। আৰু সেইফালে আছে হাবিখন, মানে হাবিখনৰ পৰা হাতী বা কিবা কিবি আহে। আৰু এই বাঁহ গছবিলাক পুৰা কাঁইট লগা গাইজ বহুত ভিডিঅ' দিব পাৰে, সেইকাৰণে এনেকুৱা ভিডিঅ'কে বনাই দিছোঁ আৰু কি ক'ম। আৰু এখন চাই বাঁহ গছবোৰ বহুত ওখ হৈ গৈছে। আৰু এইটো ৰাস্তা, মই যোনটো ৰাস্তা গৈ আছোঁ, সেইটো ৰাস্তা মানে আমাৰ গাঁৱৰ পৰা তাইক মাকুমো যাব পাৰে, এইটো ৰাস্তা যাব পাৰে এনেকৈ। আৰু ৰাজগড় যাব পাৰে, এইফালে অলপ ওচৰহে হয় ক'ব গ'লে। ওচৰ মানে একে, কিন্তু ৰাস্তা ভাল। ডাৱৰীয়া হৈ আছে, বৰষুণ দিছিলে মানে আগত, আৰু এতিয়া দি হৈ আছে আকাশখন। বৰষুণ কিবা 4-5 দিনমান দিব বুলি নিউজত পাইছিলোঁ, নাজানো কি হয়। বেছিকৈ দিলেও আমনি লাগে, আৰু ঘৰত থাকি এনেকুৱা আমনি লাগিছে। ৰাতিও শুব লাগে, ৰাতিটো শুমেই বাৰু, দিনতো শুই থাকিবলৈ আমনি লাগে ইমানকৈ। মই ডিহিং পাটকাই কাগজ আছে 6 নম্বৰ, অসমৰ 6 নম্বৰ ৰাস্তা। এতিয়া মাস্কখন লগাই লওঁ, হয়তো পুলিচ আহি যাব পাইতো, মনত নাথাকিলে পাৰে। বাঁহ গছবোৰ চাওক, বাঁহ গছবোৰ জেওৰা ভেটিব পৰা বাঁহ গছ তেনেকুৱা নহয়। এইজোপাতে নিজে জেওৰা ভেটে, মানে কাঁইট লগা বাঁহ গছ। হাবিখন গছেই নাই ওচৰত, ডাঙৰ ডাঙৰ গছ নাই, মূল্যৱান গছ নাই। আৰু এইফালে এটা খাট, অইল খাট বহুত ডাঙৰকৈ বহে। ইমান ওখ ৰাইজ। মোৰ বন্ধু বুলিবলৈ কোনো তেনেকুৱা নিৰ্দিষ্টকৈ নাই, মানে মই সেইকাৰণে অকলে ঘূৰি থাকোঁ। অকলে প্ৰায়ভাগ অকলে ফুৰোঁ, মানে
নিৰ্দিষ্টকৈ তেনেকৈ নাই তাৰমানে অলপ বৰষুণ চৰষুণ দিব নালাগে বুলি ভাবি আছোঁ। সেই আগত ভমৰা গছ বা আপোনালোকে হয়তো দেখা নাই, কেমেৰাত বন্দী নহ'ব পাৰে মন্দিৰৰ পৰা। সেইখিনি ভমৰা গছ মানে আজাৰ গছ বহুত ধুনীয়াকৈ ফুলিছে। ৰ'দ দিলে বেছি ধুনীয়া দেখে, এতিয়া ৰ'দ নাই। এইজোপা চাওক আজাৰ গছ ধুনীয়াকৈ ফুলিছে, ৰ'দৰ পোহৰত ভালকৈ দেখিলে যে ইয়াত আজি ডাৱৰীয়া হৈছে, আজি ভালকৈ নেদেখিব। গছ চাওক তামাম গছ আছে। বাগানবিলাকৰ এইটোৱে ভাল, গছ কাটি ৰুই অলপমান যতনেৰে ৰাখে। হাবিতনো কোনে যতন কৰিব, তথাপিও গছ বহুতেই কম হৈ গৈছে। ৰাইজ গছ বুলিবলৈ এইডোখৰতহে অলপ আছে, মানে ডাঙৰ ডাঙৰ গছ কথা কৈছোঁ। সেইফালে মাজত আছে আৰু এইডোখৰত অলপ বেছি ঘনেৰে আছে ডাঙৰ ডাঙৰ গছ এইকেইজোপাই। এনেকৈ থাকিলে ভাল লাগে। নাম নাজানো বাৰু গছবিলাকৰ নাম। দুই এজোপা চিনি পাওঁ, এইজোপা শিমলু গছ চিনি পাওঁ, এইজোপা আজাৰ গছ চিনি পাওঁ, এইজোপাতে কি গছ নাজানো। আৰু ৰাইজ আহি পাই গ'লে এতিয়া ৰবৰ বাৰী, এইডোখৰ ৰবৰ বাৰী। আৰু ইয়াৰ পৰা ঘূৰিমেই বাৰু সেই দোকানৰ সময় খালি লগৰজনী দোকানত সোমাওঁ। ৰবৰ বাৰী দোকানখনত সোমালোঁ আৰু বস্তু ল'লোঁ। আৰু এতিয়া মানে হাবিখনৰ ইটো ফালে আপোনালোকক এবাৰ দেখাই দিম বুলি ভাবিছোঁ। এই এডোখৰলৈকে যাওঁ, মানে এইফালে লক্ষীপথাৰ যায় বোলে, গতিকে লক্ষণ যাওঁ। বেছি দূৰলৈকে নাযাওঁ, এডোখৰলৈকেহে যাওঁ। সেই আগৰ পৰা ঘূৰি আহিম। দুইফালে হাবি, এইফালে হাবি এইফালে হাবি, গতিকে ব্লক চাওক। এইফালে এডোখৰ বাগান আছে আৰু সেই আগত হয়তো হাবি থাকিব পাৰে, হাবি আছে আগত আৰু এইফালেও হাবি। এইফালে লক্ষীপথাৰ যায় মাকুম পৰা ডাইৰেক্ট লক্ষীপথাৰ যাব পাৰে। এইফালে ওচৰ হয় বোলে, মই আজিলৈকে গৈ পোৱা নাই। হয় ইয়াৰ পৰা হাবি আৰম্ভ হৈছে এইফালে। এফালে চাওক গছ চাওক, শিমলু গছ ওখ ওখ। মোৰ মাতটো অলপ ভাগে হৈ গৈছে ৰাইজ, যিহেতু গাটো ইমান ঠিক নাই। এইডোখৰত চাওক, কেমেৰা লৈ আহে একদম পুৰা ধুনীয়া হ'লে ৰাইজ। এইবিলাক শিমলু সলঙা গছ এইবিলাক শিমলু গছ কৈ আছোঁ, অথবা নামটো পাহৰি গৈছিলোঁ। সলঙা গছ হয়। সেই গঁহাঢালটোকে যাওঁ, তাৰপিছত ঘূৰি আহোঁ। হাবিখন চাওক। মই সেইফালে আৰু নাযাওঁ, যিহেতু বৰ বিশেষ আগতে গৈ পোৱা নাই আৰু নাজানো, গতিকে ইয়াতে ঘূৰি যাওঁ বুলি ভাবিছোঁ। আৰু এইফালে চাওক গছ তামো আছে। আৰু আজি ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ এই নতুন ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম, বাই বাই। চাইকেল লৈ ৰাইজ এইটোৱে ভাল ৰাইজ, মানে কোনো যুগ্ম অযুগ্মটো নাই, তেল ভৰাবও নালাগে, মানে ওচৰৰ এৰিয়াবিলাক যাব পাৰি, বায়ু প্ৰদূষণো নহয়, কিবা কিবিবিলাক সেয়াই আৰু ব্লগ।